নমঃ শিৱায়। প্ৰিয় দৰ্শক, আজিৰ প্ৰস্তুতি হৈছে মৃত্যুৰ পূৰ্বে মনুষ্যই ভগৱানৰ পৰা যমদূতৰ পৰা কি সংকেত লাভ কৰে। প্ৰিয় দৰ্শক, আছামিজ টেক এণ্ড নলেজ ব্লগ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰ চাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক, এটা কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে প্ৰিয় দৰ্শক, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, মৃত্যু হৈছে এটা চিৰন্তন সত্য বাক্য। জন্ম হ'লে মৃত্যু অনিবাৰ্য। তথাপিও মানুহে মৃত্যুলৈ সকলোতকৈ বেছি ভয় কৰে। মৃত্যু কেনেকুৱা? মৃত্যুৰ পিছত জীৱন থাকে নেকি? এনেকুৱা বহুত প্ৰশ্নই মানুহৰ মনত খুন্দিয়াই থাকে। সকলো মানুহে মৃত্যুৰ পূৰ্বে 6টা বিশেষ সংকেত পায়, যাৰ উল্লেখ শিৱপুৰাণত স্পষ্টভাৱে লিখা আছে। আহকচোন বন্ধুসকল, আমি কিনো উল্লেখ কৰা আছে আমি সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে জানো। প্ৰিয় দৰ্শক, শিৱপুৰাণৰ মতে যেতিয়া কোনো ব্যক্তিৰ মৃত্যুৰ কাষ চাপে তেতিয়া তেওঁ নিজৰ ছাঁ দেখা নোপোৱা হয়। পানীয়ে হওক বা আইনা, আপোনাৰ ছাঁ ক'তো দেখা নাপাব। প্ৰিয় দৰ্শক, 2 নম্বৰটো হৈছে মৃত্যুৰ আগত নাক, কাণ, জিভা আৰু মুখে কাম কৰা বন্ধ কৰি দিয়ে। বহু সময়ত সমগ্ৰ শৰীৰতে হালধীয়া ৰং পৰা দেখা পোৱা যাব পাৰে। কেতিয়াবা হেতাও হ'ব পাৰে। প্ৰিয় দৰ্শক, 3 নম্বৰটো হৈছে মৃত্যু নিকট আহিলে কোনো লোকে সূৰ্য বা চন্দ্ৰটো কলা দেখা পায়। অৰ্থাৎ সূৰ্য বা চন্দ্ৰটো চাৰিওফালে কলা আৰু ৰঙা ৰঙৰ চক্ৰ দেখিবলৈ পায়। প্ৰিয় দৰ্শক, যেতিয়া এজন ব্যক্তিয়ে জুইৰ শিখাও চকুৰে নেদেখা হয় তেতিয়া বুজিব লাগিব যে তেখেতৰ মৃত্যু অনিবাৰ্য, অৰ্থাৎ মৃত্যু আসন্ন। প্ৰিয় দৰ্শক, কাউৰী বা পাৰ চৰাই যদি মূৰত আহি পৰে তেন্তে বুজিব লাগিব যে মৃত্যু আসন্ন। কোনো লোকক যদি নীলা মাখিয়েও ঘেৰি ধৰে বুজিব লাগিব যে তেখেতৰ মৃত্যুলৈ আৰু বেছি দিন নাই। প্ৰিয় দৰ্শকবৃন্দ, শিৱপুৰাণ অনুসৰি মৃত্যু আসন্ন হ'লে কোনো লোকে আৰু আকাশৰ তৰাবোৰ চকুৰে নেদেখা হয়। অনেক সময়ত ৰাতি ৰামধেনু বা দিনৰ উল্কাপাত দেখিব পাৰে। প্ৰিয় দৰ্শক, হিন্দু শাস্ত্ৰ মতে শিৱপুৰাণত উল্লেখিত কৰা মৃত্যুৰ পূৰ্বে হোৱা এই সংকেতসমূহ মই আপোনালোকক জনালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে বন্ধুসকল, আজিলৈ বিদায় দিয়ক। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম।